নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনাক সকলো মই ইউটিউব চেনেল অমনিপ্ৰেজেন্ট অভিলৈ স্বাগতম জনাইছোঁ। আকৌ আমি কৰোনা মহামাৰীৰ বাবে আমি ঘৰতে থাকিব লগা হৈছে। থাকিব লাগিবই কাৰণ আমাৰ নিজকে আৰু দেশখনক ৰক্ষা কৰিবৰ কাৰণে আমি এইখিনি কৰণীয় কৰিবই লাগিব। সেইকাৰণে আজি ভাবিলোঁ মই আপোনালোকৰ আগত এটা ভিডিঅ' এটা জেনেৰেল নলেজৰ এটা টপিকৰ ওপৰত এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম বুলি ভাবিছোঁ কাৰণ ময়ো যাব পৰা নাই বাহিৰত, সেইকাৰণে আজি ট্ৰেভেল ভিডিঅ' মই আপোনাৰ আগত দিব নোৱাৰিম। সেইকাৰণে আজি আপোনালোকৰ আগত এটা টপিকৰ ওপৰত ডিছকাছ কৰিম। তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিচেণ্টলি এটা নিউজ আহিছিলে যে সকলো ষ্টেটৰ চিফ মিনিষ্টাৰসকলে আৰু স্পেচিয়েলি ৱেষ্ট বেংগলৰ চিফ মিনিষ্টাৰ মমতা বেনাৰ্জীয়ে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চিঠি লিখিছিলে আৰু সেই চিঠিত তেওঁ কৈছিলে যে আমাৰ যোনটো কোভিড সম্পৰ্কীয় আমাৰ বস্তু যেনেকুৱা ভেকচিন হওক, আমাৰ মাস্ক হওক বা আমাৰ অক্সিজেন চিলিণ্ডাৰ হওক, সেইবোৰ বস্তুৰ ওপৰত যে GST পাৰ্চেণ্টেজ যে লগোৱা হয়, সেই GST পাৰ্চেণ্টেজটো যদি ৰেহাই দিয়া হয়, যদি গুচাই দিয়ে, তেতিয়াহ'লে সৰ্বসাধাৰণ মানুহে সুলভ মূল্যত সেই বস্তুখিনি ক্ৰয় কৰিব পাৰিব। কিন্তু সেই ৰিকুৱেষ্টৰ অনুৰোধত তেওঁ আমাৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিলে যে যদি আমি GST ভেকচিন বা মাস্ক বা আমাৰ অক্সিজেন চিলিণ্ডাৰৰ ওপৰত যদি আমি GST ৰেহাই দিওঁ, তেতিয়াহ'লে সৰ্বসাধাৰণে সুলভ মূল্যত নহয় ব্যয়বহুল মূল্যতহে ক্ৰয় কৰিব লাগিব। তেওঁ কিয় কৈছিলে এইটো কথা, আজি আমি এইটো টপিকৰ ওপৰত ডিছকাছ কৰিম। আৰু ইনপুট টেক্স কি, তেওঁ কৈছিলে যে ইনপুট টেক্স ক্ৰেডিট ছাপ্লাইবিলাকে নাপাব, তেওঁলোকে সেই সুবিধাটো নাপাব। ইনপুট টেক্স ক্ৰেডিট মানে কি, GSTত কেনেকৈ লগোৱা হয়, প্ৰচেছটো কি, আজি আমি এই ভিডিঅ' ডিছকাছ কৰিম। চাওক, ইনপুট টেক্স ক্ৰেডিট ইনপুট টেক্স ক্ৰেডিট জনাৰ আগতে আমি GSTৰ অলপমান এটা অভাৰভিউ আমি চাই লোৱা হওক। GST আমি সকলোৱে জানো গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স কি হয়, এটা ইনডাইৰেক্ট টেক্স হয়, আমি ইনডাইৰেক্টলি পে' কৰোঁ গভৰ্ণমেণ্টক। এতিয়া GST এতিয়া তিনি প্ৰকাৰৰ হয় আমাৰ ইণ্ডিয়াত। GST তিনি প্ৰকাৰৰ। এটা হ'ল CGST মানে চেণ্ট্ৰেল গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স, আৰু এটা হ'ল আপোনাৰ ষ্টেট GST নহ'লে বা ইউনিয়ন টেৰিটৰী GST, আৰু লাষ্ট যোনটো 3 নম্বৰটো হ'ল এইটো IGST মানে ইণ্টিগ্ৰেটেড গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। এতিয়া CGST আৰু SGST কেতিয়া লগোৱা হয়, যেতিয়া আমাৰ ইণ্ট্ৰা ষ্টেট বা উইদিন দ্য ষ্টেট যেতিয়া ছাপ্লাই গুডছ আৰু ছাৰ্ভিচেছ যেতিয়া ছাপ্লাই কৰা হয়, তেতিয়া আমি CGST আৰু SGST বা UTGST ইউনিয়ন টেৰিটৰী GST লগোৱা হয়। কিন্তু IGST কেতিয়া লগা হয়, যেতিয়া ইণ্টাৰ ষ্টেট, যেতিয়া দুটা ৰাজ্যৰ মাজত যেতিয়া ছাপ্লাই হ'ব গুডছ আৰু ছাৰ্ভিচত, তেতিয়া আমি IGST লগোৱা হয়, ইণ্টিগ্ৰেটেড গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। আপোনালোকে বুজি পালে চাগে। এটা এক্সাম্পল এটা দি পেলাই যদি আমি বুজোঁ, তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। এতিয়া চাওক, প্ৰথমতে আমি ইণ্ট্ৰা ষ্টেট বা উইদিন দ্য ষ্টেটত কেনেকৈ GST লগোৱা হয় আমি বুজোৱা হওক। ফৰ এক্সাম্পল আমি অসমৰ কথা কৈছোঁ। এতিয়া গুৱাহাটীৰ পৰা যদি নগাঁৱলৈ কিবা যদি গুডছ বা ছাৰ্ভিচ যদি ছাপ্লাই কৰা হৈছে, তেতিয়াহ'লে কেনেকৈ GST লগোৱা হ'ব চাওক। ফৰ এক্সাম্পল গুৱাহাটীৰ পৰা নগাঁও কিবা এটা গুডছ ছাপ্লাই কৰা হৈছে আৰু সেই গুডছৰ দাম হ'ল ফৰ এক্সাম্পল 2000 ৰুপি, 2000 টকা। আৰু সেই 2000 যোনটো ৰ মেটেৰিয়েল হওক বা কিবা কেপিটেল গুডছেই হওক, সেই 2000 টকাৰ ওপৰত ফৰ এক্সাম্পল GST কিমান পাৰ্চেণ্টেজ দিয়া আছে, 18%। 18%, 2000ৰ ওপৰত 18% কিমান হ'ব, 360। এই যে GST যে 18% টোটেল 360, এতিয়া যিহেতু এইটো ইণ্ট্ৰাষ্টেড উইদিন দ্য অসমৰ ভিতৰতে এইটো ছাপ্লাই হৈ আছে, সেইকাৰণে এই 360 এতিয়া দুটা ভাগত ভগোৱা হ'ব। কেনেকৈ ভগোৱা হ'ব, এটাই চেণ্ট্ৰেলে পাব এটা অংশ আৰু এটা অংশ ষ্টেটে পাব। তাৰমানে 18%ৰ 9% মানে 360, 180 চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাত যাব, আৰু 9% 360, 9%, 180 ষ্টেট মানে অসম গভৰ্ণমেণ্টে পাব সেই টেক্সটো। এইটো হ'ল ইণ্ট্ৰা ষ্টেট বা উইদিন দ্য ষ্টেটত কেনেকৈ GST লগোৱা হয়।
এই 2000 টকাৰ 18% 360 হয় এই টোটাল 360 টো ডাইৰেক্টলি সেন্ট্ৰেলে নাপায় এই যেহেতু এটো অসমৰ ভিতৰ উইদিন দা ষ্টেট হয় সো হেকৰণে জিএসটি মতে জিএসটি এক্টৰ মতে এই 360 টো এতিয়া সেন্ট্ৰেল আৰু ষ্টেটৰ মাজত ভগাব লাগিব 9% সেন্ট্ৰেলে কিমান পাব 180 সেন্ট্ৰেল গভৰ্নমেন্টে পাব আৰু বাকি 9% 180 অসম গভৰ্নমেন্টে পাব এতিয়া আমি চাওঁ হক যদি interstate হয় দুটা ষ্টেটৰ মাজত দুটা ৰাজ্যৰ মাজত যদি সাপ্লাই হয় গুডছ আৰু সাৰ্ভিস তেতিয়া হলে আইজিএসটি লগোৱা হয় আৰু এই আইজিএসটি কেনেকৈ লগোৱা হয় বুজোৱা হয় ফৰ এক্সাম্পল অসমত প্ৰডিউস হোৱা কিবা এটা গুডছ যদি আমি মহাৰাষ্ট্ৰলৈ সাপ্লাই কৰো ফৰ এক্সাম্পল একে এক্সাম্পল লৈছো 2000 টকা ফৰ এক্সাম্পল ৰ মেটেৰিয়েল হক বা ক্যাপিটাল গুড যদি অসমে প্ৰডিউস কৰা কিবা ৰ মেটেৰিয়েল যদি আমাৰ মহাৰাষ্ট্ৰলৈ সাপ্লাই কৰা হয় আৰু সেই বস্তুৰ দাম যদি 2000 টকা আৰু সেই যোনটো বস্তু সাপ্লাই কৰিছে সেই বস্তুটো যদি পাৰ্সেন্ট জিএসটি পাৰ্সেন্ট 18% হয় 360 হ'ব আপোনাৰ 2000ত 18 by 360 এতিয়া এই যে 360 টো এতিয়া অসম গভৰ্নমেন্টে কাক দিব লাগিব ডাইৰেক্টলি সেন্ট্ৰেল গভৰ্নমেন্টক দিব লাগিব আইজিএসটি কিন্তু সিজিএসটি আৰু এসজিএসটি আমি ভগাব নোৱাৰো কাৰণ এটো ইন্টিগ্ৰেটেড হয় ইন্টাৰষ্টেট হয় সো জিএসটি এক্টৰ মতে এই যে যোনটো পইচা 360 ট্যাক্স এটো ডাইৰেক্টলি আমি সেন্ট্ৰেল গভৰ্নমেন্টক দিব লাগিব এটা সেন্ট্ৰেল গভৰ্নমেন্টে ডিসাইড কৰিব এই 360 ৰ 9% টো সেন্ট্ৰেল গভৰ্নমেন্টৰ থাকিবই কিন্তু বাকি যোনটো 9% সেই 9% টো কোনটো ষ্টেটক দিয়া হ'ব এটা আৰু এটা আপোনালোকে কথা জানি থব যে জিএসটি আন এটা নামি দিও জনা যায় হেতু হল destination based tax বা consumption based tax তা মানে consumption based মানে কি এটা চাও ফৰ এক্সাম্পল অসমৰ যোনটো কিবা প্ৰডিউসাৰ যদি অসমৰ কিবা প্ৰডাকশন হোৱা ম্যানুফ্যাকচাৰ হোৱা বস্তু এটা যদি আমি মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰো হেতু মহাৰাষ্ট্ৰৰ প্ৰডাকশন হোৱা নাই অসমৰ প্ৰডাকশন হৈছে তা মানে ইয়াতে কনজিউম কোনটো ষ্টেটে কৰি আছে মহাৰাষ্ট্ৰই আৰু প্ৰডিউসাৰ কোন অসমে যদি অসমত প্ৰডিউসাৰ কিবা যদি বস্তু মহাৰাষ্ট্ৰই কনজিউম কৰি আছে তেতিয়া হলে যোনটো এই 360 যোনটো ট্যাক্স যে পে কৰিছে গভৰ্নমেন্টৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ এই সেন্ট্ৰেল গভৰ্নমেন্টে এতিয়া নিজৰ তাত 9% ৰাখিব আৰু বাকি যোনটো 9% হেতু মহাৰাষ্ট্ৰক পে কৰিব যোনটো 180 হেতু মহাৰাষ্ট্ৰক সেন্ট্ৰেল গভৰ্নমেন্টে পে কৰিব কাৰণ জিএসটি এক্টৰ মতে কি কৈছে যে জিএসটি ইজ আ ডেষ্টিনেশন বেসড ট্যাক্স বা কনজাম্পশন বেসড ট্যাক্স যোনটো ষ্টেটে কনজিউম কৰিব সেই কনজিউম কৰা ষ্টেটকে এই ট্যাক্সটো প্ৰদান কৰা হ'ব এইটো প্ৰসেস হল আইজিএসটি ইন্টিগ্ৰেটেড গুডছ এন্ড সাৰ্ভিস ট্যাক্সৰ এইটো হল ট্যাক্স লগোৱা কেনেকে হয় যদি দুটা ষ্টেটৰ মাজত যদি কিবা গুডছ আৰু সাৰ্ভিস সাপ্লাই কৰা হয় তেতিয়া হলে এটা অংশ এই ট্যাক্স টোটাল অংশৰ প্ৰথমতে টোটাল অংশটো পুৰা টোটাল যোনটো ট্যাক্স হেতু ফাৰ্ষ্টতে আমি সেন্ট্ৰেল গভৰ্নমেন্টে পে কৰিব লাগিব আৰু সেন্ট্ৰেল গভৰ্নমেন্টে এটা পাৰ্ট 9% যোনটো হেতু নিজৰ তাত ৰাখিব আৰু বাকি যোনটো 9% হেতু ডিসাইড কৰিব যে কোনটো ষ্টেট কনজিউম ষ্টেট বা কনজাম্পশন বেসড ট্যাক্স হয় যেনেকৈ মহাৰাষ্ট্ৰ হয় সো এইটো এক্সাম্পল সো মহাৰাষ্ট্ৰৰ 182 9% যোনটো হাফ পাৰ্ট হেতু মহাৰাষ্ট্ৰক দিয়া হ'ব সো এইটোই হল আইজিএস ইন্টিগ্ৰেটেড গুডছ এন্ড সাৰ্ভিসেস ট্যাক্স আশা কৰো আপোনালোকে বুজি পাইছে এতিয়া আমি চাও যোনটো আমাৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ইনপুট ট্যাক্স ক্ৰেডিট যদি আমি জিএসটি আমি যদি ৰেহাই দিও তেতিয়া হলে সাপ্লায়াৰ বিলাকে ইনপুট ট্যাক্স ক্ৰেডিট নাপাব এটা ইনপুট ট্যাক্স ক্ৰেডিট মানে কি সো ইনপুট ট্যাক্স ক্ৰেডিট means at the time of paying tax on output you can reduce the tax you have already paid on input and pay the balance upon এটা আমি সহজ ভাগত মই এটা কৈ দিও চাওক ফৰ এক্সাম্পল যদি কোনবাই ফৰ এক্সাম্পল ৰিটেইলাৰৰ কথা কৈছো এটা ৰিটেইলাৰে যদি হোলসেলাৰৰ পৰা যদি পারচেজ কৰে বস্তু এটা যদি পারচেজ কৰে গুডস পারচেজ কৰে তেতিয়া হলে ডেফিনেটলি ৰিটেইলাৰে হোলসেলাৰৰ জিএসটি ট্যাক্স পেমেন্ট কৰিব লাগিব সো এতিয়া ৰিটেইলাৰে যে পারচেজ কৰাৰ কাৰণে জিএসটি যে পে কৰিছে এটো আমি কি বুলি কম জিএসটি আন্ডাৰ ইনপুট ট্যাক্স আৰু এতিয়া যে ৰিটেইলাৰে যেটা সেল কৰিব কাস্টমাৰক তেতিয়া আকৌ জিএসটি দিব লাগিব ট্যাক্স পে কৰিব লাগিব সেলৰ কাৰণে সেই সেলত আমি ইয়াক কি বুলি কম জিএসটি আউটপুট ট্যাক্স বুজি পাইছে পারচেজ মানে কি পারচেজ যেটা বস্তু এটা কিবা যদি কিনো তেতিয়া হলে আমাৰ তাত আহিব ইন হৈ গল সো এইকাৰণে আমি জিএসটি পারচেজ কৰাৰ কাৰণে আমি জিএসটি দিছো সেইকাৰণে এইটো ইনপুট হ'ব ইন আৰু যেটা আমি সেল কৰা মানে বস্তুৰ যেটা আমি আউট কৰিম আৰু তাৰ ওপৰটো যেটা আমি জিএসটি দিম তেতিয়া আমি কি বুলি কম আউটপুট ট্যাক্স
এটা জিএসটি এক্টৰ মতে কি কৈছে এটা বেনিফিট দিছে যদি এটা ৰিটেইলাৰ জনে যেটা পাৰচেজ কৰোতে যে জিএসটি দিছে সেই জিএসটি যেটা সেল কৰাৰ সময়টো যে জিএসটি দিছে সো ৰিটেইলাৰে কি ক'ব গভৰ্ণমেণ্টক যে মই অলৰেডি যেটা পাৰচেজ কৰিছিলো বস্তুটো তেতিয়াতো মই অলৰেডি মই ট্যাক্স দিছো এটা সেল কৰাৰ সময়ত মই যিখিনি ট্যাক্স পে আপুনি ট্যাক্স যে লগাব যিখিনি আপোনাৰ এমাউন্ট হ'ব হেতু যিখিনি মই পাৰচেজ কৰাৰ কাৰণে যোনটো পে কৰিছে হেতু কিন্তু আপুনি মোৰ ডিডাক্ট কৰি দিয়ক ডিডাক্ট কৰি যিখিনি বেলেন্স থাকিব সেইখিনিহে মই গভৰ্ণমেণ্টক পে কৰিব লাগিব সো এটোই হল ইনপুট ট্যাক্স ক্ৰেডিট পাৰচেজ কৰাৰ সময়ত এটা ৰিটেইলাৰে যিমান টেক ফৰ এক্সাম্পল 100 টকা মই এটা এক্সাম্পল লৈছো যে পাৰচেজ কৰা এটা ৰিটেইলাৰ এজনে যেটা পাৰচেজ কৰিছিলে হোলসেলৰ পৰা এটা 100 টকা জিএসটি দিছিলে ট্যাক্স দিছিলে আৰু যেটা সেল কৰিছিলে সেল কৰাৰ সময়ত যেটা জিএসটি লাগিলে কিমান 150 रुपीस জিএসটি যেটা সেল কৰিছিলে এটা ৰিটেইলাৰ জনে কিমান দিব গভৰ্ণমেণ্টক 50 रुपीस দিব কিয় 50 रुपीस দিব এটা বেনিফিট আছে জিএসটি যে ৰিটেইলাৰ জনে যেটা পাৰচেজ কৰিছিলে যেটা ইনপুট ট্যাক্স দিছিলে 100 টকা এতিয়া যেটা সেল কৰিবা যেটা আউটপুট হ'ব হে আউটপুটৰ যিমান 150 হৈছে কিন্তু যোনটো পাৰচেজ কৰা যেটা পাৰচেজ কৰোতে ইনপুট কিমান ট্যাক্স দিছিলে 100 টকা হে 100 টকাটো এতিয়া ৰিটেইলাৰ জনে মাইনাস কৰিব পাৰিব আৰু অনলি 50 रुपीस টো যোনটো ব্যালেন্স যিমান থাকিলে হে 50 रुपीस টোৱে গভৰ্ণমেণ্টক পে কৰিব এটোৱে হল এটা এডভান্টেজ জিএসটি ইনপুট ট্যাক্স ক্ৰেডিট ইয়াকে আমি এই প্ৰসেসটোকে আমি কি বুলি কওঁ ইনপুট ট্যাক্স ক্ৰেডিট এটা এটা এক্সাম্পল দি বুজো যেনে ফৰ এক্সাম্পল ম্যানুফ্যাকচারার ফৰ এক্সাম্পল মার্কসে হক বা যিকোনো এটা ম্যানুফ্যাকচারে হক এটা ম্যানুফ্যাকচারার এজনে যেতিয়া র মেটেরিয়াল যেটা পারচেজ করতে ফর এক্সাম্পল র মেটেরিয়াল দাম 2000 আর সেই 2000 এর উপর 18% জিএসটি পার্সেন্টেজ লগোৱা হৈছে তাৰ 18% কিমান হ'ব 360 এটা সিজিএসটি কিমান দিব লাগিব কাৰণ ফৰ এক্সাম্পল এটো আমি কেস ধৰো ইন্টারস্টেট উইদিন দা স্টেট আমি যদি ধৰো সো সিজিএসটি কিমান দিব 180 আৰু এসজিএসটি কিমান দিব 180 সো টোটাল কিমান 2360 টোটাল এমাউন্ট কিমান হ'ব জিএসটি লগাবলে 2360 এটো যেটা র মেটেরিয়াল কিনিছিলে হেতু ইনপুট ট্যাক্স ম্যানুফ্যাকচার হ'ব এটা ম্যানুফ্যাকচারে যেটা হোলসেলারক সেল কৰিব তেতিয়া ফৰ এক্সাম্পল এই 2000 আগতে আছিল এটা ম্যানুফ্যাকচারার কি কৰিব কিবা এক্সপেন্সেস বহুত হৈছিল তেওঁৰ সো সেই কাৰণে নিজৰ প্ৰফিট টু আৰ্ন কৰিব কাৰণে তেওঁ 500 रुपीस তেওঁ এড কৰি দিলে ফাৰ্ষ্টতে কিমান আছিল ৰ মেটেৰিয়েলৰ দাম 2000 আৰু এতিয়া সেই ৰ মেটেৰিয়েল হ'ব যোনটো প্ৰিভিয়াস যোনটো 2000 रुपीस আছিলে সেই ওপৰত সেই তাৰ ওপৰত এতিয়া ম্যানুফ্যাকচারার জনে যে হোলসেলারক সেল কৰিব তেওঁ 500 रुपीस তেওঁ প্ৰফিট আৰ্ন কৰিব কাৰণে হেতু এড কৰি দিলে সো কিমান দাম হ'ব এতিয়া 2500 এটা 2500 এর আকো সেম কিমান পার্সেন্টে 18% জিএসটি সো 18% 2500 কিমান হ'ব 450 আকো তো তেও ম্যানুফ্যাকচারে দিব লাগিব 9% সিজিএসটি আৰু এসজিএসটি 9% দিব লাগিব 450 ওপৰত কিন্তু তেও যদি দা 9% সিজিএসটি কিমান 450 ওপৰত 225 কিন্তু 225 ম্যানুফ্যাকচার গভর্নমেন্ট পে নকৰে কিয় গভর্নমেন্ট পে নকৰে কাৰণ তে অলৰেডি যেতিয়া ৰ মেটেৰিয়েল যেটা পারচেজ কৰিছিলে তেতিয়া 180 অলৰেডি তেও সেন্ট্রাল গভর্নমেন্ট পে কৰিছে হেকনে 225 মাইনাস 180 কিমান গভর্নমেন্ট পে কৰিব এটা 45 रुपीस আৰু এসজিএসটিও সেম 225 পে নকৰে কাৰণ অলৰেডি 180 তেও পে কৰিছে যেতিয়া পারচেজ কৰিছে ৰ মেটেৰিয়েল এটা সেল কৰা সময়ত তেও 45 এটা ব্যালেন্স এমাউন্ট কিনিহে গভর্নমেন্টক পে কৰিব সো এটো হল ইনপুট ট্যাক্স ক্রেডিট এটা সীতাৰমণে যোনটো আমাৰ বিত্তীয় মন্ত্ৰী ফাইনান্স মিনিষ্টাৰ আমাৰ নিৰ্মলা সীতাৰমণ নে কৈছে যে যদি আমি এই যোনটো ট্যাক্স এই যোনটো ইনপুট এই যোনটো জিএসটি যে লগাইছো আমি 18% এটো যদি আমি গুছাই দিও তেতিয়া হলে কি হ'ব যদি এই বস্তু যদি গুছাই দিও তেতিয়া হলে তেও এই বস্তু যদি গুছাই দিও তেতিয়া হলে ম্যানুফ্যাকচারটো ইনপুট ট্যাক্স ক্রেডিট নাপাব কাৰণ তেওটো সেই যোনটো 180 যে পে কৰিছে হেতু নেক্সট যোনটো ষ্টেজত হেতুটো এটলিষ্ট যদি জিএসটি থাকিলে হয় তেতিয়া হলে তো তেও নিজে ক্রেডিট পালে হয় এই 45 रुपीस পে কৰিব লাগিল হয় কিন্তু এতিয়া যদি এই বস্তুটো এই পার্সেন্টেজটো যদি গুছাই দিয়ে ভ্যাকসিনে হক বা অক্সিজেনৰ ওপৰত যদি এই জিএসটি যদি গুছাই দিয়ে গভর্নমেন্টে তেতিয়া এই ম্যানুফ্যাকচারার যোনটো পারচেজ কৰা সময়ত যোনটো ট্যাক্স যে পে কৰিছে হেতুটো নেক্সট স্টেজত নেক্সট যেটা হোলসেলারক সেল কৰিব তেতিয়াতো এই ইনপুট ট্যাক্স ক্রেডিটটো নাপাব তেওটো পুরা 180 পে কৰিছে সো সেই 180 পে কৰাৰ কাৰণে যেটো জিএসটি যে নাথাকে তেতিয়া হলে তেও কি কৰিব তেও নিজৰ মতে যোনটো 2000 টকা দাম তেও বঢ়াই দিব 2500 কাৰণ সবেটো প্ৰফিট কৰাৰ কাৰণে বিজনেস কৰি আছে সো ম্যানুফ্যাকচারার
বঢ়াই দিব এটা হোলসেলাৰো সেম কৰিব হোলসেল ৰিটেইলাৰক সেল কৰিব মানে তেওঁ প্ৰফিট এড কৰি পেলাই আকৌ দাম হৈ যাব 2700 আকৌ ৰিটেইলাৰৰ যেটা আল্টিমেট কাস্টমাৰক যেটা পে কৰিব হেতু কিমান হৈ যাব ফৰ এক্সাম্পল 3000 সো হেইগণে নিৰ্মলা সীতাৰমণে কৈছে আমাৰ বিত্তমন্ত্ৰীয়ে যদি আমি জিএসটি টো গুছাই দিও তেতিয়া হলে যোনটো কোভিড সম্পৰ্কীয় বস্তুৰ মূল্য হেতু নকমে হেতু বাঢ়িহে যাব কাৰণ এই জিএসটি আন্ডাৰত যোনটো এই বেনিফিট ইনপুট ট্যাক্স ক্ৰেডিট যে পাই আছে সাপ্লায়াৰ বিলাকে বা হোলসেলাৰ বা ৰিটেইলাৰ যোনটো ম্যানুফ্যাকচাৰ প্ৰডিউসাৰ বিলাকে যোনটো পাই আছে হেতু নাপাব সো সেই কাৰণে তেওঁলোকে নিজৰ প্ৰফিটটো পাবৰ কাৰণে তেওঁলোকে নিজৰ দামটো বঢ়াই থাকিব এনেকে বাঢ়ি যেতিয়া আল্টিমেট কনজিউমাৰে পাব সেই কনজিউমাৰে কিন্তু বেছিকে পে কৰিব লাগিব বুজি পাইছে নিশ্চয় যে ইনপুট ট্যাক্স ক্ৰেডিট মানে কি আৰু জিএসটি কেনেকে প্ৰসেসটো হয় আশা কৰো আপোনালোকে বুজি পাইছে সো আজি ভিডিওটো ইমানে আছিল যে কিয় কৈছিলে তেওঁ যে বস্তুৰ দাম বাঢ়ি যাব এই কাৰণে এই ইনপুট ট্যাক্সটো ক্ৰেডিট যে নাপাব সেই কাৰণে বস্তুৰ দাম বাঢ়িব বুলি তেওঁ কৈছে সো আপোনালোকে যদি ভাল পাইছে ভিডিওটো প্লিজ লাইক সাবস্ক্ৰাইব শেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোকে যদি নতুন হয় মোৰ চেনেলত আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ